Welcome to my channel. আপোনালোকে চাই আছে কৃষ্ণ লহকৰ ইউটিউব চেনেল। সো আমি আজি গৈ আছো ৰামঘাট। কোনো প্লেন নাছিলে, সাডেনলি কৰিলো, সেইকাৰণে অলপ অহা দেৰি হ'ল আজি। তো মোৰ লগত আছে আজি নতুন এজন সদস্য, এয়া পাৰ্থ, আৰু আছে আমাৰ আগৰ ভ্লগত দেখা চম্পক। ইয়েছ। সো ভাল লাগিব, বলক ভিডিঅ'টো চাওক, কিছুমান চিনেমেটিক শ্বট দিবলৈ চেষ্টা কৰিম। সো বলক ভিডিঅ'টো ষ্টাৰ্ট দিম। গৈ আছো গাইজ, ভাল লাগিছে, বতৰটো ধুনীয়া আজি, গৰম নাই বাৰু, ৰ'দটো ৰাতিপুৱা দিছিলে, এতিয়া নাই, ভাল লাগিছে। ফালে আমি পাহাৰখন দেখিছোঁ, আৰু তাত এখন আপোনাৰ উলমা দলং আছে। চ' উলমা দলংখন, হেংগিং ব্ৰিজখন আমি চাব গৈ আছোঁ, আৰু প্ৰাকৃতিক পৰিৱেশ এটা আছে ধুনীয়া, সেইটো চাব গৈ আছোঁ। ত' এইটো চাই থাকক, ৰামঘাট। এইজন আমাৰ এজন আহি আছে পিছফালে, হাই কৰি দিয়া। ফোন কৰিলোঁ আপোনাৰ, মই আহিলোঁ এই জোতাযোৰ পিন্ধি, কিন্তু এতিয়া সেয়া জোতা খুলি পেলাই মই পাৰ হ'বলগীয়া হৈছে এনেকৈ। চাই থাকক, নদীখন পাৰ হ'লোঁ আমি, নদী পাৰ হৈ এয়া লিঙিয়া ৰাস্তা এটা দি গৈ আছোঁ ধুনীয়াকৈ। আৰু অলপ 5 কিলোমিটাৰ, এজন মানুহক সুধিছিলোঁ আৰু 5 কিলোমিটাৰমান আছে বুলি কৈছে। 5 কিলোমিটাৰমান যোৱাৰ পিছত আমি পাই যামগৈ আমাৰ গন্তব্যস্থান। আমি পকা ৰাস্তা এটা পাই গ'লোহি। আহি আমি এটা সৰু পকা ৰাস্তা পালোঁ, ধুনীয়া পকা ৰাস্তা এইটো, এইফালৰ পৰা আহিছে পকা ৰাস্তাটো। চ' এতিয়া গৈ আছোঁ বিন্দাছ, ভাল লাগিছে, বহুত ভাল লাগিছে আজি। চ' চাওক দিয়ক, কেনেকুৱা লাগিছে? মজা। পাহাৰৰ নদী এখন আছে। ত' আমি আহি পালোঁ এই চেণ্টাৰটো, এটা চেণ্টাৰ ইয়াত আছে। ত' পেপচি খাইছোঁ তিনিটাই আমি, এটা গৰমো উঠিছে গাড়ী বাইক চলাই ৰাস্তাটো বেয়া যে। চ' চাই থাকোঁ। কক আমাকে উঠাকে, আমি ব্ল্যাক।
চিয়াৰ্ছ চিয়াৰ্ছ নহয় চেছ আমি আহি পাই গ'লো এতিয়া আমি যোন জেগালৈ আহিছিলোঁ ৰামঘাট চ' ৰামঘাট পাই গ'লো এইখন দেখিছে নহয় এইখন এই ব্ৰিজ ৰামঘাট ব্ৰিজ এইখন ওলমা দলং চ' চাওক ভিডিঅ'টো ধুনীয়াকৈ এতিয়া ষ্টাৰ্ট এইখনৰ ব্ৰিজখন ব্ৰিজখন অলপ পুৰণা হ'ল চ' ইয়াত লিখা আছে ৱাৰ্ডিং উইথ ব্ৰিজ কেপাচিটি 5% বাই অৰ্ডাৰ চ' লাহে লাহে যাব লাগিব বলক এতিয়া আমি যাওঁ মজা ভিউ চাওক হিলি আছো পুৰা হিলি আছো এবাৰ ইফালে গৈছো চাওক জেগা ব্ৰিজ য়েছ দিছ ইজ কল্ড হেংগিং ব্ৰিজ ইফালে গ'লে ইফালে যায় ইফালে গ'লে ইফালে যায় য়েছ চবক কেনেকুৱা লাগিছে ব্ৰিজত বঢ়িয়া ভিউটো চাওক নতুন ইয়াত দলং এখন বনাই আছে কেনেকুৱা লাগিছে ব্ৰিজত বহুত ধুনীয়া লাগিছে মই আগতো আহি গৈছো বাৰু হয় এতিয়া আৰু অলপ বেছিকে ভাল লাগিছে হয় আগতকে আমি সেই পিকনিক খাইছিলো সেই ব্ৰিজ মজা ইয়াত এইটো এটা পিকনিক প্লেচো হয় ন বহুত ধুনীয়া এটা পিকনিক প্লেচ চ' চবেই আহিব পাৰে এনজয় কৰিব পাৰে ইয়াত বহুত ধুনীয়া হেংগিং ব্ৰিজ এখন চ' গাইজ এইটো চিনেৰী এইটো ইয়াত পিকনিক খাব পাৰে আপোনালোকে চবেই আহি পেলাই এইফালে এইখন আছে পাহাৰ চ' এইখন নদী ফুট বহুত আছে এই তাত সেইখিনিত ফুট বহুত আছে আৰু এইখন হৈছে ওলমা দলং আপোনাৰ এই তাৰ পৰা এনেকৈ গৈ তালৈকে ওলমা দলং আছে এয়া আছিলে আজি ভিডিঅ'টো ইয়াত আহি বহুত ভাল লাগিলে আজি ইয়াত প্ৰাকৃতিক পৰিৱেশটো বহুত ভাল পালোঁ আজি চাওকচোন কিমান ধুনীয়া পৰিৱেশ চ' আজিলৈ এৰিছোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পায় লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' থেংক ইউ বাই বাই আজিলৈ এৰিলোঁ